আজি মই তোমালোকক শিকাম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰ 3। এতিয়া চাবা ইয়াত তোমালোকে কি পাবা, এযোৰ ৰৈখিক সমীকৰণ পাবা। ৰৈখিক সমীকৰণ মানে কি, মানে মই আগতে শিকাইছিলো যে ৰৈখিক বহুপদ, যি বহুপদৰ মাত্ৰা 1 অৰ্থাৎ তাৰ সৰ্বোচ্চ ঘাত 1। ঠিক সেইদৰে ইয়াত তোমালোকৰ ৰৈখিক সমীকৰণতো যিটো মাত্ৰা থাকিব, তাত যিটো সমীকৰণটোত যিটো বহুপদ থাকিব, সেই বহুপদটোৰ যিটো মাত্ৰা থাকিব, সেই মাত্ৰাটো 1 হ'ব, অৰ্থাৎ সি ৰৈখিক সমীকৰণ হ'ব। তাৰমানে চাবা, যদি x আৰু y দুটা চলক, x আৰু y দুটা চলক যদি হয়, তেন্তে এযোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি কি হ'ব, যে ৰৈখিক সমীকৰণ এযোৰৰ সাধাৰণ আৰ্হি ইয়াত চোৱা, x আৰু y চলক মানে দুটা চলক থাকিব লাগিব, আৰু তেতিয়াহ'লে আমি কি লিখিব পাৰো, a1 x b1 y প্লাছ c1 সমান 0, আৰু আন এটা হ'ব a2 x প্লাছ b2 y প্লাছ c2 সমান 0। এইযোৰ এইটো আৰু এইটো এযোৰ এটা ৰৈখিক সমীকৰণ। ইয়াত যি তোমাৰ মাত্ৰা আছে, এই মাত্ৰাটো 1, ইয়াত 1 আছে, ইয়াত 1, সৰ্বোচ্চ 1, ইয়াত 1, ইয়াত 1, সৰ্বোচ্চ 1। গতিকে ইয়াৰ মনত ৰাখিবা মাত্ৰাটো 1, আৰু ইয়াত দুটা চলক থাকিব, এটা x এটা y। আগতে আমি পাইছিলো যে এটাই চলক থাকে, খালি ইয়াৰ মাত্ৰাটো 2 3 যি থাকে থাকিব, আৰু খালি চলক এটাই আছিল, কিন্তু ইয়াত চলক দুটা থাকিব। আৰু এটা ইয়াৰ এইযোৰ এটা ৰৈখিক বহুপদ হ'বৰ বাবে তাৰ আৰু এটা চৰ্ত লাগিব, সেইটো কি, যে ইয়াত a1 b1 এইটো কমা c1 a2 b2 c2 এইবোৰ বাস্তৱ সংখ্যা হ'ব। ঠিক আছে, এইবোৰ বাস্তৱ সংখ্যা হ'ব। আৰু a1 স্কুৱেৰ প্লাছ b1 স্কুৱেৰ এইটো শূন্য হ'ব নোৱাৰে। a1 স্কুৱেৰ প্লাছ b1 স্কুৱেৰ এই দুটা যদি আমি যোগ কৰোঁ, a1 স্কুৱেৰ আৰু b1 স্কুৱেৰ সেইটো শূন্য হ'ব নোৱাৰে। ঠিক সেইদৰে a2 স্কুৱেৰ আৰু b2 স্কুৱেৰ, ইয়াৰ স্কুৱেৰ দুটাৰ যোগফলো শূন্য হ'ব নোৱাৰে। এইখিনি হ'ব তোমালোকৰ এযোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। ঠিক আছে, এতিয়া চাবা আৰু এটা গম পাবা, এই ৰৈখিক সমীকৰণবোৰ আমি বীজীয় আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিম। যেতিয়া বীজীয়ভাৱে প্ৰদৰ্শন কৰিম, তাক আমি তাৰ সমীকৰণযোৰ লিখি উলিয়াব লাগিব। এটা উক্তি দিয়া থাকিব, তাৰ পৰা আমি সমীকৰণযোৰ লিখি উলিয়াব লাগিব। আন এটা জ্যামিতিক পদ্ধতি, তেতিয়া আমি তাত লেখত অংকন কৰিব লাগিব। যেতিয়া আমি লেখত অংকন কৰোঁ, তেতিয়া আমি কেতিয়াবা কি পাম, ইয়াত দুযোৰ আছে ৰৈখিক সমীকৰণ, এযোৰ আছে, ইয়াত দুটা আছে সমীকৰণ, এইটো এটা এইটো এটা। ধৰি লোৱা এইটোৰ কাৰণে আমি এইডাল লেখত এডাল ৰেখা পালো, আৰু এইটোৰ কাৰণে এডাল ৰেখা পালো, এনেকৈ আছে। ঠিক আছে, এনেকৈ আছে, মানে এনেকৈ আছে এডাল, এটা সমীকৰণৰ কাৰণে এনেকৈ আছে, এটাৰ কাৰণে এনেকৈ আছে। তেতিয়াহ'লে কি হ'ব, এই দুইযোৰ সমান্তৰাল হ'ব যদি ইয়াৰ মাজত দূৰত্ব একেই থাকে। আৰু এটা কণ্ডিশ্যন হ'ব পাৰে, যে ধৰি লোৱা এইডাল গ্ৰাফ, ইয়াত এযোৰ এনেকৈ আছে আৰু ধৰা এযোৰ এনেকৈ আছে। ঠিক আছে, তেতিয়াহ'লে কি হ'ব, ই এনেকৈ গৈ 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 এনেকৈ এইডাল গৈ 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 এটা বিন্দুত ছেদ কৰিব। অৰ্থাৎ তেনে ক্ষেত্ৰত আমি কেনেকুৱা পাম, এনেকুৱা আৰু এনেকুৱা, ই এটা বিন্দুত ছেদ কৰিব। মানে এযোৰ ৰৈখিক সমীকৰণৰ সমীকৰণ দুটাৰ কাৰণে পোৱা ৰেখা দুডালে এটা বিন্দুত ছেদ কৰিব পাৰে। আগৰটোত পালো দুটা এনেকৈ সমান্তৰাল হ'ব, মানে ই এটা বিন্দুতে ছেদ নকৰে, এইফালেও গৈ থাকিব, এইফালেও গৈ থাকিব। নাইবা আৰু এটা কণ্ডিশ্যন হ'ব পাৰে, যে এডাল আমি ৰেখা পালো এটা সমীকৰণৰ কাৰণে, আনডাল ৰেখাও ইয়াৰ ওপৰেৰে যাব, একদম সমানকৈ ইয়াৰ ওপৰেৰে মিলি যাব, নাইবা এনেকুৱা হ'ব, মুঠতে ই মিলি যাব। আৰু গতিকে আমি তিনিটা কণ্ডিশ্যন পালো, তিনিটা চৰ্ত পালো। এটা পাব পাৰো ই সমান্তৰাল হ'ব পাৰে,
আনটো পালো ই সেট কৰিব পাৰে আৰু আন এটা পালো ই ওপৰেৰে একদম মিলি যাব পাৰে পুৰা ঠিক আছে আমি ৰৈখিক সমীকৰণৰ জোৰবোৰ লেখত অংকন কৰাতে এনেকৈ আমি তিনি প্ৰকাৰৰ ৰেখা পাব পাৰো এনেকুৱা কন্ডিশনত ৰেখাবোৰ থাকিব পাৰে আৰু বীজীয় আকাৰ মানে আমি ইয়াৰ সমীকৰণ দুটা লিখি উলিয়াটোৱে ইয়াৰ বীজীয় আকাৰ বীজীয় প্ৰদৰ্শন এতিয়া চাবা তোমালোকক 3.1 অনুশীলনীটো শিকাম 3.1 অনুশীলনীত কি আছে যে ইয়াত দিয়া আছে আফতাবে জীয়েকক কলে 7 বছৰ পিছত 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম এই পৰিস্থিতিটো বীজীয় আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব দিছে 3.1 অনুশীলনী ইয়াৰ 1 নম্বৰটো কৰি দিম চাবা আফতাবে কলে যে জীয়েকক 7 বছৰ আগত আফতাবৰ যিমান বয়স আছিল সেই বয়সটো তেতিয়া 7 বছৰ আগত জীয়েকৰ থকা বয়সৰ 7 গুণ আছিল আৰু বৰ্তমান বয়সৰ পৰা 3 বছৰ পিছত আফতাবৰ যিমান বয়স হ'ব সেই বয়সটো তাৰ জীয়েকৰ বয়সৰ 3 গুণ হ'ব ঠিক আছে আগতে 7 গুণ আছিল 7 বছৰ আগত আৰু বৰ্তমানৰ পৰা 3 বছৰ পিছত 3 গুণ হ'ব ইয়াত আমি কি ললো প্ৰথমতে ধৰা হ'ল আফতাবৰ বয়স আফতাব আছে নে ওকে আফতাবৰ বয়স ধৰি লোৱা x বছৰ আৰু জীয়েকৰ বয়স y বছৰ আমি আফতাব আৰু জীয়েকৰ বয়স x আৰু y বুলি ধৰি ললো এতিয়া কি কৰিম এতিয়া বীজীয়ভাৱে প্ৰকাশ কৰিম বীজীয়ভাৱে প্ৰদৰ্শন বুলি লিখি দিলো তেতিয়া স্পষ্ট হৈ যাব বীজীয়ভাৱে প্ৰদৰ্শন চোৱা প্ৰশ্ন মতে কি দিছে 7 বছৰ আগত চোৱা বৰ্তমান বয়স যদি আফতাবৰ x বছৰ হয় 7 বছৰ আগত আফতাবৰ বয়স x বিয়োগ 7 আৰু জীয়েকৰ বয়স y - 7 মানে 7 বছৰ আগত আৰু আফতাবৰ বয়স জীয়েকৰ বয়সতকৈ 7 বছৰ আগত 7 গুণ আছিল গতিকে ইয়াত এইটো 7 গুণ ডাঙৰ ইয়াতকৈ গতিকে মাজত যদি আমি সমান চিন ইকুৱেল চিন দিব লাগে ইয়াত 7 পূৰণ কৰিম ঠিক আছে কাৰণ ইয়াত যদি 7 পূৰণ কৰো ই 7 গুণ ডাঙৰ এইটো মিলি যাব সমান চিনডাল তেতিয়া এৰিব পাৰিম কাৰণ দুটা সাইড এইটো সাইড সৌপক্ষ আৰু বাহুপক্ষটো সমান হৈ থাকিব লাগিব যেহেতু এইটো 7 গুণ ডাঙৰ ইয়াৰ লগত আমি 7 পূৰণ কৰি দিম এতিয়া এইটো সমাধান কৰা x - 7 আৰু এইটো 7y - 49 অৰ্থাৎ এইটো আমি লিখিব পাৰো x - 7y আৰু এইফালে যদি লৈ আহো এইটো 42 এইটো 1 নম্বৰ ইকুৱেশ্যন দি থোৱা ঠিক আছে এটা পালো আৰু আন এটা কি আছে প্ৰশ্ন মতে নাইবা দ্বিতীয়তে লিখিব পাৰা দ্বিতীয়তে 3 বছৰ পিছত অৰ্থাৎ 3 বছৰ পিছত মানে আমি লিখিব লাগিব x + 3 ঠিক আছে বৰ্তমান x বছৰ গতিকে 3 বছৰ পিছত প্লাস হ'ব আৰু y + 3 আৰু এই 3 বছৰ পাছত আফতাবৰ যিমান বয়স আছিল তাৰ বয়সতকৈ তাৰ জীয়েকৰ বয়স তাৰমানে 3 গুণ সৰু আছিল গতিকে আফতাবৰ বয়সত আমি কি দিম জীয়েকৰ বয়সত আমি 3 এটা পূৰণ দিব লাগিব আগতে 7 দিছিল ইয়াত এইটো কিমান হ'ব x + 3 সমান 3y + 9 ঠিক আছে সমীকৰণটো মই ইয়াত লিখি দিছো এইখিনি পিছত ইয়াত লিখিবা x - 3y - 6 x - 3y - 6 সমান 0 এইটো 2 নম্বৰ সমীকৰণ এতিয়া চোৱা আমি ইয়াক জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিম জ্যামিতিকভাৱে যেতিয়া প্ৰদৰ্শন কৰিম সমীকৰণ 1 ৰ পৰা আমি কি লিখিব পাৰো সমীকৰণ 1 ৰ পৰা আমি লিখিব পাৰো
যে চোৱা ইয়াত আমি যিটো y আছে y টো সেইফালে লৈ যাম x plus 42 সমান 7y আছে ঠিক আছে y টো মাইনাস আছিল প্লাস হৈ গ'ল আৰু এইটোৰ পৰা আমি লিখিব পাৰো y সমান এই 7 টো তলৰ ফালে লৈ যাম x plus 42 আৰু তলত 7 এতিয়া ইয়াৰ পৰা যদি আমি x আৰু y ৰ মান উলিয়াও তেতিয়াহলে x y দুটা মান উলিয়াম কাৰণ এডাল ৰেখাৰ কাৰণে আমাক খুব কমেও দুটা মান লাগিব এটা বিন্দুৰে তো এডাল ৰেখা আঁকিব নোৱাৰে কাৰণ এটা বিন্দুৰ মাজেৰে আমি এইফালে অসংখ্য ৰেখা আঁকিব পাৰিম কিন্তু যদি দুটা বিন্দু থাকো আকো সেই দুটাৰ মাজেৰে অকল নিৰ্দিষ্ট এডাল ৰেখা আঁকিব পাৰিম গতিকে আমাক কমেও দুটা বিন্দু লাগিব তিনিটা হলে তো কথাই নাই গতিকে আমি দুটাই উলিয়াম যদি x ৰ মান 0 দিও তেতিয়াহলে কিমান হ'ব 7 ৰে 42ক 6 বাৰ যাব আৰু যদি আমি x ৰ মান বিয়োগ 7 কৰি দিও x ৰ মান যদি বিয়োগ 7 দিও তেতিয়াহলে এটো কিমান হ'ব 35 হ'ব 35 হলে 5 বাৰ হ'ব ঠিক আছে দুটা মান পালো এটা হ'ব 0 6 আনটো বিয়োগ 7 সৰি আনটো হ'ব বিয়োগ 7 আৰু 5 এতিয়া চোৱা সমীকৰণ 2 ৰ পৰা কি পাম সমীকৰণ 2 ৰ পৰা পাম ইয়াত আছে x 3y 6 আমি x টো এফালে ৰাখি থলো বাকিখিনি আনটো ফালে লৈ গলো যদি নিউ 3y 6 যাব 3y 6 এতিয়া আমি কি কৰিব পাৰো y2 ইয়াত ৰাখি দিলো ৰাখি দিয়াৰ লগে x 6 হ'ল 6 টো ইফালে লৈ ললো মাইনাস হ'ব আৰু 3 ৰ লগত y আছিল গতিকে 3 টো আমি তলত লিখিম এইখিনি হ'ল এতিয়া ইয়াৰ পৰা যদি আমি x y ৰ ভ্যালু লিয়াও বা মান উলিয়াও কি হ'ব x আৰু y দুটা মান উলিয়াম যদি x ৰ মান 0 হয় তেতিয়াহলে y ৰ মান কিমান হ'ব x ৰ মান যদি 0 হয় y ৰ মান 3 ৰে 6 দুই বাৰ আগত মাইনাস আছে বিয়োগ 2 যদি x ৰ মান 3 হয় তেতিয়াহলে x ৰ মান যদি 3 হয় তেতিয়াহলে y ৰ মান কিমান হ'ব ইয়াত বিয়োগ 3 হলে যোগ 3 ৰে বিয়োগ 1 গতিকে ইয়াত দুটা ভ্যালু থাকিব এটা হ'ব 0 বিয়োগ 2 আনটো 3 বিয়োগ 1 এতিয়া এইখিনি আমি লেখো থাকিব লাগিব চোৱা এইখিনি মুছি দিছো তোমালোকে লিখি লোৱা ইয়াৰ পাছত এইখিনি তাৰ পাছত লিখতাল যদি লিখা হোৱা নাই তোমালোকে এইখিনি পজ কৰি লিখি লবা নহলে ইয়াত গোটেইখিনি একেলগে নুজুৰে চোৱা ইয়াৰ যেটা লেখ আছে প্ৰথমতে তোমালোকে আগতে পাই আহিছা okay so x dash পাইছা এইখিনি y dash এইটো o বিন্দু x o x dash y o y dash ইয়াৰ এইটো প্ৰথম চক বুলি কয় প্ৰথম চক তাৰ পাছত এইটো দ্বিতীয় চক এইটো তৃতীয় চক এইটো চতুৰ্থ চক যদি x ৰ পজিটিভ ভ্যালু খিনি থাকে এইফালে থাকে x ৰ পজিটিভ ভ্যালু খিনি আৰু x ৰ নেগেটিভ ভ্যালু খিনি এইফালে থাকে আৰু y পজিটিভ ভ্যালু খিনি এইফালে থাকে আৰু y নেগেটিভ ভ্যালু খিনি এইফালে থাকে এটো মনত ৰাখিবা ঠিক আছে ইয়াত তোমালোকৰ কি থাকিব x y ৰ ভ্যালুবোৰ থাকিব ইয়াত কি থাকিব তোমালোকৰ -x y ৰ ভ্যালুবোৰ থাকিব ইয়াত কি থাকিব তোমালোকৰ -x y ৰ ভ্যালুবোৰ থাকিব ইয়াত কি থাকিব +x y ৰ ভ্যালু থাকিব অৰ্থাৎ এইখিনিত থাকিব x ৰ পজিটিভ y ৰ পজিটিভ এইটো চকত থাকিব x ৰ নেগেটিভ y পজিটিভ এইটো x আৰু y দুটাৰ নেগেটিভ আৰু ইয়াত x ৰ পজিটিভ y নেগেটিভ এইখিনি তোমালোকে জানাই নিশ্চয় ইয়াত আমি এতিয়া এইখিনি ভ্যালু আমি ইয়াত পুট কৰিম অৰ্থাৎ বহাম এইটো x dash ইয়াত দিললো এটা দুটা তিনিটা
চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াতো সাতটা দিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা চোৱা প্ৰথমতে 0 6 0 হলে xৰ 0 ইয়াত আৰু y 6 হলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এইটো বিন্দু এইটো ছয়টা এইটো যদি ছয়টা হয় এইটো কি লিখিম আমি 0 6 তাৰ পাছত বিয়োগ 7 5 হলে এটা দুটা তিনিটা x টো বিয়োগ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে সাতটা হলে এইটো আৰু 5 যোগ 5 হলে ওপৰৰ ফালে যাব এটা এটা দুটা তিনিটা চাৰিটা পাঁচটা এইখিনি এইটো 1 দিছো এইটো ওপৰত দি দিলো এইটো বিন্দু আৰু এইটো বিন্দু ঠিক আছে নে বিয়োগ 7 হলে 5 ঠিক আছে এইটো হলে কিমান হ'ব বিয়োগ 7 আৰু 5 অৰ্থাৎ এই দুটা বিন্দু এতিয়া সংযোগ কৰি দিম নেক্সট এইবাৰ ইকুৱেশ্যন অৰ্থাৎ সমীকৰণ 2 ৰ পৰা 0 বিয়োগ 2 0 হলে এইটো আৰু y বিয়োগ 2 হলে এইটো বিন্দু 0 বিয়োগ 2 আৰু যোগ 3 বিয়োগ 3 হলে 1 2 3 এইটো বিন্দু আৰু বিয়োগ হলে তলত এইফালৰ পৰা এইটো বিন্দু এইটো লিখিম আমি 3 বিয়োগ এই দুটা বিন্দু সংযোগ কৰি দিম আমি ইয়াত দুডাল ৰেখা পালো এই দুডাল ৰেখা আমি কেনেকুৱা পালো এডাল এনেকুৱা পালো আনডাল এনেকুৱা পালো অৰ্থাৎ ই কি এটা বিন্দুত ছেদ কৰিব এইখিনি মানত এটা বিন্দু থাকিব এইটো ছেদ কৰিব তোমালোকে লেখ থাকিলে গম পাবা এইটো ছেদ কৰিব অলপ আগুৱাই গলে ই এনেকৈ গৈ কোনবা এটা বিন্দুত মুঠতে ছেদ কৰিব এডাল সমান্তৰাল নহয় ঠিক আছে তে 1 2 হৈ গল এতিয়া আমি 2 2 কৰিম টুটো কি আছে কিতাপত চোৱা সকলোৱে টুটো দিছে যে এটা ক্ৰিকেট দলত প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বিজয় আৰু লেখীয়ভাৱে বৰ্ণনা কৰিব দিছে ধৰা হল প্ৰথমতে আমি কি ধৰি লম এখন বেট আৰু বলৰ দাম যে এখন বেটৰ দাম x টকা আৰু এটা বলৰ দাম y টকা ঠিক আছে আমি এখন বেট আৰু এটা বলৰ দাম ধৰি ললো এতিয়া বিজয়ভাৱে যেতিয়া প্ৰকাশ কৰিম বিজয়ভাৱে প্ৰদৰ্শন যেতিয়া কৰিম কি হ'ব প্ৰশ্নমতে কি দিছে 3খন বেট আৰু 6টা বল 3খন বেট হলে 3x 6টা বল হলে +6y সমান 3900 3900 টকা এতিয়া এইটো হ'ব এটা প্ৰথম সমীকৰণ আৰু দ্বিতীয়টো কি দ্বিতীয়তে কি দিছে এইটো তোমালোকে অলপ সমাধান কৰি দিব পাৰা নালাগে এইখিনি ইয়াত যেহেতু বিজয় আকাৰত অকল আমি সমীকৰণটো লিখিব লাগে তাত দ্বিতীয়তে সমীকৰণটো লিখি দিবা যেতিয়া আমি মানবোৰ উলিয়াম তেতিয়া ইয়াক সৰু কৰি দিব পাৰিবা দ্বিতীয়তে কি দিছে এখন বেট x যোগ 3টা বল 3y সমান 1300 টকা 1300 দিছে না 1300 এইটো সমীকৰণ 2 ঠিক আছে এতিয়া আমি ইয়াক জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিম জ্যামিতিকভাৱে
প্ৰদৰ্শন প্ৰথমতে সমীকৰণ 1 সমীকৰণ 1 ত কি 3x + 6y = 39 অৰ্থাৎ ইয়াত আমি লিখিলো 6y = 3900 - 6y এটো প্লাস টু মাইনাস হ'ব আৰু সৰি 6y নহয় এটো 3x এতিয়া আমি y টো ইয়াত ৰাখিম আৰু 6 টো তলত দি দিম বুজি পাইছা এইখিনি এতিয়া আমি ইয়াৰ পৰা x আৰু y মান উলিয়াব লাগে x y চোৱা যদি আমি ইয়াত x ৰ ভ্যালুটো যদি আমি ইয়াত 39 ঠিক আছে নে ইয়াত 300 কৰাৰ কাৰণে x ৰ ভ্যালু যদি আমি 100 দিও 100 দিলে এইটো 300 হ'ব 300 হলে এইটো 3700 হ'ব 3700 হলে এইটো 3700 হলে ইয়াত 600 লিখিব পাৰিম 600 কৰিব পাৰিম ঠিক আছে 600 এতিয়া চোৱা আৰু এইবাৰ আমি কি কৰিব পাৰিম আৰু এটা কৰিব পাৰিম এইটো যদি আমি 0 দিও এইটো 0 দিলে কিমান হ'ব 3900 আৰু তলত 6 3 ৰে দুবাৰ 3 ৰে এবাৰ 3 বাৰ 0 0 650 যদি আমি x ৰ ভ্যালুটো 0 দিও তেতিয়া হলে 313 y ৰ ভ্যালু 650 হ'ব আৰু দ্বিতীয়তে সমীকৰণ 2 ৰ পৰা আমি দুটা ভ্যালু পাই গলো সমীকৰণ 2 টোৰ পৰা কি পাম যে x ইয়াত প্ৰথমতে লিখিম x + 3y = 1300 গতিকে ইয়াত 3y = 1300 - x আৰু এবাৰ y টোৰ ভ্যালু যেতিয়া উলিয়াম y = 1300 - x আৰু তলত 3 ইয়াৰ মই ভ্যালুটো এই ইয়াৰ পাছৰখিনি মই ইয়াত লিখি দিছো ঠিক আছে ইয়াৰ পাছৰখিনি মই ইয়াত লিখি দিম এতিয়া চাবা ইয়াৰ ভ্যালু কেইটা ইয়াত লিখিব আছে খালি x আৰু y নালাগে ওপৰত দি দিছো তোমালোকে দেখা সুবিধা হ'ব এই সমীকৰণ 2 ৰ কাৰণে এইটো সমীকৰণ 2 ৰ কাৰণে ইয়াত ভ্যালুখিনি লিখি দিম x y চোৱা x ৰ ভ্যালু যদি আমি 0 লও সৰি x ৰ ভ্যালু আমি 400 কৰি ললো x ৰ ভ্যালু আমি যদি 400 কৰি লও তেতিয়া হলে ওপৰত কিমান থাকিব 900 আৰু 3 ৰে হৰণ কৰিলে 300 আৰু ওপৰত যদি আমি x ৰ ভ্যালুটো 100 লও তেতিয়া হলে ওপৰত 1200 থাকিব 1200 থাকিলে 3 ৰে হৰণ কৰিলে 400 এটো 400 ঠিক আছে এতিয়া আমি এইখিনি গ্ৰাফত অঙ্কন কৰিব লাগে এইখিনি লিখি লবা তোমালোকে মুছি দিছো ইয়াত গ্ৰাফ ডাল আঁকিম এতিয়া লেখ ডাল দেখাউল অলপ চলপ বেকা হলে একো নহয় তোমালোকে তো স্কেলেৰে ব্যৱহাৰ কৰিবা ইয়াত বোৰ্ডত একদম সিধা নহয় আমি তো চেষ্টা কৰিছো যিমান পাৰো x o x dash y o y dash ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে ওপৰত এটা দি দিও সাতটা হৈ যাব প্ৰথমটো আমি এইটোৰ কাৰণে সমীকৰণ 1 ৰ কাৰণে 100 আৰু 600 100 হলে আমি ইয়াত চোৱা মন কৰিবা আগত 1 2 3 ধৰিছিলো এইবাৰ আমি একোটা ঘৰত 100 কে ধৰিছো এই একোটা ঘৰত 100 আছে প্ৰত্যেকটোৰে একোটা ঘৰত 100 আছে গতিকে 100 আৰু 600 যদি x ত এইফালে 100 যায় y ত 600 যাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এইখিনি প্ৰথম বিন্দুটো ইয়াত হ'ব আৰু দ্বিতীয়তে 0 আৰু 650 0 আৰু y টো যাব 650 অৰ্থাৎ y ৰ ভ্যালুটো এইখিনি মানত থাকিব এইখিনি মানত ঠিক আছে এইডাল আমি আঁকি দিলো এই
এইডাল আমি ইয়াত আঁকি দিলোঁ ইয়াত 100 600 তাৰপাছত এইটো কিমান 0 আৰু 650 আৰু দ্বিতীয়তে এইটো 400 আৰু 300 চোৱা 1 2 3 4 এইটো 400 আৰু 300 হ'ব লাগিলে 1 2 3 এইখিনি এইটো এটা তাৰপাছত 100 আৰু 400 100 আৰু 400 1 2 3 4 এইটো এইটো ঠিক আছে 1 2 3 4 পাইছা বুজি এইখিনিত আমি এই দুটা লিখি দিলোঁ ইয়াত এইটো কিমান আছিল 100 আৰু 400 আৰু এইটো 400 আৰু 300 400 আৰু 300 ইয়াত তোমালোকে লিখি দিবা ইয়াত এইডাল লেখৰ কাৰণে কোনটো ইকুৱেশ্যন হয় লিখি দিবা ইয়াত এইটোৰ কাৰণে কি আছিল 3x + 6y মান এইটো আৰু ইয়াৰ কাৰণে x + 3y সমান 1300 তো চোৱা ইয়াত 1 আৰু 2 কৰি দিলোঁ 3.1 বাকীখিনি মই ইয়াৰ নেক্সট ভিডিঅ'টো শিকাম ধন্যবাদ